নমস্কাৰ মই দীপিকা সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আজি মই ৰাতিপুৱা পাৰ্লাৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছো যিহেতু মই এটা ডিটানিং ফেচিয়েল কৰি আছো গতিকে ভাবিছো আপোনালোককো অকমান দেখাও আৰু সম্পূৰ্ণ দেখুৱাটো সম্ভৱ নহয় তথাপিও যিমানখিনি পাৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো দিনটো এনেদৰে ব্যস্ত হৈ থাকো দোকানত ক্লায়েন্ট সকলৰ আহে তেওঁলোকৰ লগত ব্যস্ত হৈ থাকো খুব ভাল লাগে আৰু তেওঁৰ একদম স্কিন এতিয়া মই ব্যাক্স কৰিবলৈ লৈছো হেয়াৰো কিছু অংশ আপোনালোকক দেখালো আসলতে সকলোৱে জানে বাৰু তথাপিও মই অকমান আপোনালোকক এনে দেখালো মইনো দিনটো কি কৰি থাকো তাকে দেখাইছো আপোনালোকক আশা কৰিছো ভাল পাব আপোনালোকে চাই তেওঁক এটা মই হেয়াৰ কেয়াৰ কৰি দিলো কাৰণ তেওঁৰ চুলিখিনি হেনো খুব উফি হৈছিলে গতিকে তেওঁ মোক হেয়াৰ কেয়াৰ এটা কৰি দিবলৈ দিলে কিন্তু মই সম্পূৰ্ণকৈ ভিডিঅ বনাব নোৱাৰিলো হেয়াৰ কেয়াৰটো কাৰণ বেলেগ বেলেগ কাস্টমাৰৰ মাজে মাজে আহি যায় যে অকমান অসুবিধা হয় সম্পূৰ্ণ ভিডিঅটো লবৰ বাবে কেতিয়াবা আপোনালোকক নিশ্চয় সম্পূৰ্ণ ভিডিঅটো দিম সৰু ছোৱালী এজনী আহিছিলে কাণ ফুটাবৰ কাৰণে সেকেন্ড ষ্টাৰ্ট কৰিবলৈ আহিছিলে মই গান শুট কৰি দিলো ইমান ধুনীয়াকৈ হাঁহি হাঁহি একদম ফুটাইছে কাণ অকনো দুখ পোৱা নাই বুলি ক'লে আৰু এয়া দেখিছেনে নাক ফুটাবলৈ আহিছে খুব ভয়ে ভয়ে ফুটাইছে বহুত ভয় খাইছিলে আৰু অকমান দুখ পায় বাৰু নাক ফুটালে আৰু এতিয়া চুলি কাটিছিলো উইদাউট সেটিংস কৰা নাই মই ষ্টেপ কাট এটা কৰিছিলো আৰু কালিৰ এয়া মোৰ লগৰ মানুহ এগৰাকী ঘৰলৈ গৈছিলো দেওবাৰে ইমানে কৰদৈ লাগি আছে মানে দেখি ৰবই নোৱাৰিলো মই ভাবিলো ভিডিঅ' কৰো আৰু লগতে ৰামবুটান ইমান লাগিছে যেতিয়া নিজে হাতেৰে ৰামবুটান ছিগিবলৈ পাওঁ তাৰ মজাইটো বেলেগ হয় ন কৰদৈ আৰু ৰামবুটান একদম মন ভৰি ছিগিলো মই ছিগি থাকিবলৈ মন গৈছিলে একদম আহিবই মন যোৱা নাছিলে ইমান ভাল লাগিছে দেখিছেনে ইমানখিনি ৰামবুটান ছিগিলো মই কৰদৈও বেছি নানিলো বাৰু কৰদৈটো অকমান টেঙা আছিলে মই ভাবিছো অকমান টক বনাম হেবে অকমানহে আনিলো লগৰজনীৰ ঘৰৰ পৰা আহি পালো আৰু এয়া দেখিছেনে একদম দেওবাৰ হৈও সিম্পল ভাত বনাইছো কিন্তু বহুত টেষ্টি হৈছিল বইল দালি আলু পিটিকা বেঙেনা পিটিকা আৰু লগতে আছে বইল ভেন্দি এয়া আমি এতিয়া ভাত পানী খাই লগৰ এঘৰলৈ গৈ আছো আৰু ৰাতি তাতে ভাত পানী খাই আহিলো চাওকচোন কেৰেলাৰ পৰিৱেশ ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ